প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ আকৰ বাক্সাৰ দাৰাগাঁও নদ নদী পাহাৰৰ নীলাভ সৌন্দৰ্যৰে ভৰপূৰ এই ঠাইলৈ আহি আপুনিও পাৰ কৰিব পাৰে সময় যি ঠাইত নাই কোনো কৃত্ৰিমতা আছে মাথো প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ দাৰাগাঁও জিলাখনৰ সদৰ মুছলপুৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰত্বৰ এই ঠাইখন ভূটানৰ পাদদেশত অৱস্থিত ভূটান পাহাৰৰ অপৰূপ সৌন্দৰ্য আৰু পাহাৰৰ পৰা সমতললৈ নামি অহা মৰা পাগলা দিয়া নদীৰ কুলু কুলু ধ্বনিয়ে মন মুগ্ধ কৰি তুলিব আপোনাৰ ভূটান সীমান্তত স্থাপন কৰা কৃষি বান্ধৰ ওপৰেৰে বাগৰি অহা স্ফটিকহেন পানীয়ে হাত বাউল দি মাতিছে পৰ্যটকক প্ৰকৃতিৰ বিনন্দীয় পৰিৱেশৰ মাজত সময় অতিবাহিত কৰাৰ এক সুন্দৰ পৰিৱেশ আছে দাৰাগাঁৱত শেহতীয়াকৈ এই দাৰাগাঁৱলৈ আগমন ঘটিছে পৰ্যটকৰ বিশেষকৈ বোৱতী নৈৰ পানীত গা ধোৱাৰ লগতে প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰাৰ বাবে পৰ্যটকৰ আগমন ঘটিছে এই ঠাইখনলৈ আপুনিও যদি আজৰি সময় সুন্দৰকৈ কটাব বিচাৰে তেন্তে দাৰাগাঁৱলৈ গ'লে সুন্দৰকৈ পাৰ কৰিব পাৰিব আজৰি সময় ব্যুৰ' ৰিপৰ্ট টাইম 8 অসমবাসী ৰাইজ আৰু টাইম 8ৰ দৰ্শকসকলৰ বাবে এটা বিশেষ ঘোষণা অসমৰ ভয়ংকৰ বান পৰিস্থিতিত ককবকাই থকা যিসকল লোক আছে তেওঁলোকক আপুনিও সহায় কৰিব পাৰে টাইম 8 আৰু অমৃত চিমেণ্টে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে এটা লিংক কৈছো www.amritcement.com/assam-flood-relief এই লিংকত ক্লিক কৰক আৰু প্ৰতিটো ক্লিকৰ বিপৰীতে 5 টকাকৈ অমৃত চিমেণ্টে দিব মুখ্যমন্ত্ৰীৰ সাহায্য বুজি লয় গতিকে আপুনি এবাৰ ক্লিক কৰক আৰু সহায় কৰক লাখ লাখ বানাক্ৰান্ত